ৰিচাৰ্চৰ মতে 9টা ৰিজন যাৰ কাৰণে আপোনাৰ শিশুটি খুব বেছি ইৰিটেবল বা খুব বেছি খঙাল হৈ আছে বা টেন্ট্ৰামছ দেখাই আছে। মই ডক্টৰ শশিভা বৰ্মন আৰু মাই ডক্টৰ চাই থকাৰ বাবে ধন্যবাদ। নম্বৰ 1, যদি আপোনাৰ শিশুটি ভোক লাগি আছে। নম্বৰ 2, যদি আপোনাৰ শিশুটিৰ টোপনি সম্পূৰ্ণ হোৱা নাই। নম্বৰ 3, যদি আপোনাৰ শিশুটিয়ে সঠিকভাৱে ৰেষ্ট পোৱা নাই। ধৰি লওক ৰাতিপুৱা শুই উঠি স্কুললৈ গৈছে, স্কুলৰ পৰা ঘৰলৈ আহিছে, ঘৰৰ পৰা টিউশ্যনলৈ গৈছে, টিউশ্যনৰ পৰা আকৌ ঘৰলৈ আহিছে। নম্বৰ 4, যদি আপোনাৰ শিশুটি খুব অভাৰৱেলম হৈ আছে, মানে সি বুজি পোৱা নাই যে যিকোনো এটা পৰিস্থিতিত সি কি ধৰণে ৰিয়েক্ট কৰিব লাগে। নম্বৰ 5, যদি আপোনাৰ শিশুটি অভাৰ ষ্টিমুলেটেড হৈ আছে, ধৰি লওক সি খুব বেছি চুগাৰ থকা খাদ্য খাই লৈছে। নম্বৰ 6, চেঞ্চৰী অভাৰলোড, যদি আপোনাৰ শিশুটিয়ে খুব মোবাইল চাই থাকে বা খুব মোবাইলত স্ৱাইপ কৰি থাকে বা টিভি চাই থাকে। নম্বৰ 7, চিকিং এটেনশ্যন, আপোনাৰ শিশুটিয়ে আপোনাক মাতি আছে কিন্তু আপুনি তেওঁক গুৰুত্ব দিয়া নাই, আপুনি মোবাইলত ব্যস্ত হৈ আছে। নম্বৰ 8, লেক অফ কমিউনিকেশ্যন, আপুনি আপোনাৰ শিশুটিৰ লগত ইমান সময় কটোৱা নাই আৰু তাৰ ফলত আপোনাৰ শিশুটি আৰু আপোনাৰ মাজত কমিউনিকেশ্যন বা কথা বতৰা খুব কমিছে। নম্বৰ 9, ডিজায়াৰ অফ ইণ্ডিপেণ্ডেঞ্চ, শিশুটিয়ে নিজকে ডাঙৰ বুলি নিজৰ মতে কাম কৰিব বিচাৰিছে কিন্তু আপুনি সেইমতে শিশুটিক কাম কৰিব দিয়া নাই, আপুনি নিজৰ কথাখিনি শিশুটিক ফ'ল' কৰিবলৈ কৈ আছে। এইকেইটা মূল কাৰণ হৈছে আপোনাৰ শিশুটিয়ে ইৰিটেবল হৈ থকা বা খঙাল হৈ থকা বা টেন্ট্ৰামছ দেখাই থকা। আৰু এনে সময়ত আমি অভিভাৱক হিচাপে কি কৰোঁ? আমি শিশুসকলক খং কৰা আৰম্ভ কৰোঁ বা সেইখিনি সময়ত আমি তেওঁলোকক খুব বুজোৱা আৰম্ভ কৰোঁ। মনত ৰাখিব, টেন্ট্ৰামছৰ সময়ত আপোনাৰ শিশুটিৰ লজিকেল ব্ৰেইনটো বন্ধ হৈ যায়। সেইখিনি সময়ত আপোনাৰ শিশুটিয়ে এইটো বিচাৰে যে আপুনি একদম শান্ত হৈ থাকক আৰু তেওঁলোকৰ লগত প্ৰথমতে এটা সম্পৰ্ক স্থাপন কৰক। তাৰ পিছত লাহে লাহে আপুনি তেওঁলোকক যেতিয়া বুজোৱা আৰম্ভ কৰিব, তেতিয়াহে তেওঁলোকৰ লজিকেল ব্ৰেইনটোৱে আকৌ কাম কৰা আৰম্ভ কৰিব। সেইকাৰণে সদায় মনত ৰাখিব, আপোনাৰ শিশুটিক শুদ্ধ কৰাৰ পূৰ্বে তেওঁলোকৰ লগত সম্পৰ্ক দৃঢ় কৰক।